নিজকে নিজে হে প্ৰফাইল দেখিব দিয়া দেই তো এফালে আমাৰ এক্ট্ৰেছ আজি গানটোৰ মুখ্য আকৰ্ষণ এক্টৰ এক্ট্ৰেছ নমস্কাৰ মই মানস আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু মই বৰ্তমান উপস্থিত আছোঁ নামৰূপৰ দিল্লী ঘাটৰ তলত আৰু খুব ধুনীয়া এটি গীতৰ দৃশ্যগ্ৰহণ হৈ আছে আজি কোন কোন আছে গীতটো কোনে গাইছে গীতৰ লগত জড়িত ভিডিঅ'ৰ লগত জড়িত সকলো ব্যক্তিৰ কথা আপোনালোকক ক'ম আৰু গোটেই টিম আছে মোৰ লগত আজি গোটেইখিনিৰ লগত মই চিনাকি কৰাই দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু খুব ধুনীয়া পৰিৱেশ দিল্লী ঘাট ফালে ধুনীয়াকৈ শ্বুটিং হৈ আছে ইয়াতে গতিকে চাই থাকক চ' এই তলত শ্বুটিং চলি আছে খুব ধুনীয়াকৈ আমি তালৈকে যাওঁ আৰু বিয়ানা চিনবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গৈ আছোঁ ঠিক আছে পালো বাইদেউ খালি ৱেট ফিক্স আছে আমাৰ সেইটো খালি নেপাম গম পাইছোঁ এই চবৰ হাত উল্টা উল্টা আছে আৰু এইফালে নিশা বা আছে আমি অফ কেমেৰা কথা পাতি আছিলোঁ কিন্তু অন কেমেৰা কথা পতা নাছিলোঁ এতিয়া এইটো ছেকেণ্ড ডে চাগে ন গীতটোৰ বিষয়ে কি ক'ব গীতটো খুবেই ধুনীয়া যিটো মই অভিনয় কৰি ভাল লাগিছে আৰু গাইছে বহুত ধুনীয়া আৰু ছিংগাৰ মাইনা নতুন প্ৰজন্ম যিহেতু আৰু ভাল লাগিছে আৰু দিল্লী ঘাট মই আহিছোঁ আজি ছেকেণ্ড টাইম কিন্তু চিৰিয়াছলি ভাল লাগিছে আৰু এইফালে আমাৰ কোৰিঅ'গ্ৰাফাৰ আছে নামবোৰ নাজানো মই সৰু পোৱালি কিন্তু বহুত ভাল লাগিছে বিশেষকৈ ষ্টেপবোৰ ভাল লাগিছে আৰু এইফালে আমাৰ নীল আছে নীলজ্যোতি আছে তাৰপিছত তাৰ নামটো কি আছিল আৰু পংকজ আছে ডাইৰেকশ্যন পংকজে কৰিছে আৰু ইফালে কি মেন আছিলে পপিয়া মেন আছে বহুত কেইজন আছে যিহেতু আৰু ভাল লাগিছে কাম কৰি সঁচাকৈ আৰু আপোনালোকে জানে যিহেতু মই নামবোৰ পাহৰি যাওঁ কিন্তু সেইকাৰণে নামবোৰ কোৱাৰ অকণ খেলি মেলি হৈছে আৰু এটাই আশা কৰোঁ শেষত যে সকলোৱে গানটো শুনিছে যিটো অডিঅ'টো আৰু ভিডিঅ'টো সকলোৱে আঁকোৱালি ল'ব অতি সোনকালে আহি আছে আৰু কাৰ চেনেলত দিয়ে নাজানো কিন্তু সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বায়ে খুব ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম বনাই আছে আপোনালোকে যদি চোৱা নাই শ্বৰ্ট ফিল্মবিলাক চাব মই লিংক দিয়া আছে ডেছক্ৰিপশ্যনত তাকে ধন্যবাদ থাকিলে আপোনালৈ অ'কে আৰু এইফালে দীপ মাইনা আছে গীতটোৰ কণ্ঠশিল্পী আৰু খুব ভাল লাগিছে আজি আমি দিল্লী ঘাটত শ্বুটিং কৰি আছে বোলে আকাশ আছে গীতটোৰ বিষয়ে কি ক'বা নমস্কাৰ সকলো অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন আৰু দুইজন ইয়ালৈ অহাৰ বাবে মোক অকণমান সহায় কৰি দিয়াৰ বাবে খুব বেছি ধন্যবাদ জনালোঁ দুইজনলৈ আৰু কৃতজ্ঞতা দুইজনলৈ আৰু মোৰ গীতটি কপৌফুল খুব সোনকালে আপোনালোকৰ অসমবাসী ৰাইজলৈ আগবঢ়াই দিম আপোনালোকে সকলোৱে মৰম আশীৰ্বাদ কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব আৰু যদি এণ্টাৰটেইনমেণ্ট বুলি মোৰ ইউটিউব চেনেল এটা আছে মোৰ বন্ধু নীলজ্যোতি আৰু মোৰ দীপ মাইনা মিউজিকেল তাতো উপলব্ধ এনেকুৱা হৈছে প্ৰথমবাৰ মই অফিচিয়েল ভিডিঅ' কৰিছোঁ এইটো আৰু সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগতীয়াকৈ যাতে মোক আপোনালোকে মৰম চেনেহ দিয়ে লগতে বা আহিছে নিশা বা এটা ফোন কল কৰাৰ লগে লগে কথা পতাৰ লগে লগে বাই পাৰিম বুলি ক'লে আহিলে আমাৰ লগত কাম কৰিলে বহুত ভাল লাগিছে লগতে পপিয়া মেন আছে ইও আহিলে এটা ফোনতে ই মান্তি হৈ গ'ল যিহেতু আমি দুটা লগৰ বহুত ক্ল'জলি ইমানো ক্ল'জলি নহয় আৰু হ'লেও ক্ল'জলি আৰু গোটেই কামখিনি কৰি আছোঁ বিহাইণ্ড দ্য চিন আপোনালোকে দেখি আছে আকাশদ্বীপ আহিলে এটা ফোনতে আহি গ'ল
বহুত ভাল লাগিলে মই কৈছো ন বহুত আবেগিক হৈ পৰিলো লগতে বেক সাইডে কেমেৰাটো ধৰি আছে আমাৰ মানস আৰু মই ইয়াতে মাজতে খাই কথা কম ইয়াৰ মোবাইলটো চাইনিজ সেইকাৰণে সব এটা ফোনত আহিছে ভাল লাগিছে সঁচাকৈ বাঘ লগ পাইছোঁ একদম মানে বহুত ফূৰ্তি একদম আগৰ পৰা চাই থকা আমিতো সৰু হৈ থাকোঁতে তেতিয়া মানে তেতিয়া চাই আছিলোঁ মানে এদিন লগ পাম আৰু এনেকৈ একদম এতিয়া পাইছোঁ যে মোৰ শ্বট আছে এতিয়া শ্বট আছে হিংখাই বুজালে আৰু সকলোৱে লাষ্টত মানে মই লৈ যাম কি আৰু সকলোৱে ভিডিঅ'টো চাব মোৰ ফাৰ্ষ্ট টাইম অফিচিয়েল ভিডিঅ' আৰু ভিডিঅ'টো মই NeelJyoti এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলত দিম আৰু দীপ মাইনা মিউজিকেল তাতো দিম তো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব একদম প্লিজ কৈছোঁ বাকীডোখৰ নকলেও হ'ব প্লিজ আমাক বাকীবোৰ আৰু দেখাই দিয়ক আপোনালোকে চাই থাকিব এতিয়া NeelJyoti চেনেল আমাক এই গানটো লাগে মই ডাইৰেকশ্যন দি আছোঁ Rolling. 1, 2, 3, go. Action. Aku balik. Ini aku close pak. Aku close. এইজনে সেইজন মই ডাইৰেকশ্যন দি আছোঁ চব মোৰ কথা মতে আৰু এইজনে সেইজন এইফালে ককাইহঁতে আমাৰ শ্বুটিঙৰ খানা বনাই আছে খুব ধুনীয়াকৈ মাছ কি আছে আজি মাছ এইফালে ভাত বনি আছে ন এইকেইটা পপিয়া গাইহঁত এইকেইটা ফটো মাৰি আছে মানে আজি শ্বুটিঙৰ খানা খোৱাও হ'ব লগতে পিকনিক খোৱা টাইপো হ'ব মানে খুব ধুনীয়া এটা পৰিৱেশ চাওঁ না আজি গোটেইখিনি একেলগতে এসাঁজ খাম আমি তো ভাল লাগিব মাছ আছে আৰু এটা পিকনিক স্পটেই দিল্লী ঘাট আচলতে আকৌ মোৰ ওপৰত ড্ৰোন উৰি আছে মই কি উৰি আছে বোলো সেই দেখিছে নাই দেখা জানো খুব ভাল লাগিব গতিকে আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক আৰু বেছি দীঘল নহ'ব চাগে আৰু চাই থাকক কিটা পপিয়া গাই আমাৰ ফটো মাৰি আছে পোচ পপিয়া গাই পোচ কি নহওক আজিৰ ডেটত মানে ফটোকপি লাগে ন আমি ক'বালৈ আহিলে বোলে পপিয়া গাই পুৰা পোজ দি আছে কেনেকুৱা ইমান ধুনীয়া দেখিবাচোন চাবা নিজকে নিজে হে প্ৰফাইল দেখিব আৰু দিয়া দেই মাৰিছে কোনে লাইকটো আহিলে কেমেৰামেন আহি পেলাই মই মাৰি দিছোঁ আজি আমি পিকনিক শ্বুটিঙৰ খানাও হ'ব পিকনিকো হ'ব ইমান এটা ধুনীয়া পৰিৱেশত চাওক আজি ফাৰ্ষ্ট ডে পেক আপ হৈ গ'ল এইফালে আমাৰ ছিংগাৰ এইফালে আমাৰ এক্টৰ এক্ট্ৰেছ ফটোশ্বুট মাৰ ব্যস্ত এইফালে আমাৰ এক্টৰ এইফালে আমাৰ এক্ট্ৰেছ আজি গানটোৰ মুখ্য আকৰ্ষণ এক্টৰ আৰু এক্ট্ৰেছ অ' মাই ডগছ হয় নাই শুনিয়ে ভাল লাগিছে কিবা এটা আজি ফাৰ্ষ্ট ডে পেক আপ ফাৰ্ষ্ট ডে পেক আপ মানে আজি খতমে কৰি দিম এতিয়া অ'কে একেদিনাই খতমে কৰি দিম আজি আৰু এইফালে আমাৰ বা গুৱাহাটী যাবগৈতো বহুত দূৰ যাবগৈ ন বাবাই কৰি দিম অ'কে ফটো মাৰি লওক